বন্ধুসকল এজনী খিলঞ্জীয়া অসমীয়া মহিলাই কি কৈ আছে যে মিয়া মুছলমানৰ নিচিনা ভাল অন্তৰৰ মানুহ মই দেখা নাই। অধিকাংশ মিয়া মুছলমান মানুহেই হেল্প কৰিছে উজনি অসমত যায়। কথাষাৰ এই মহিলাজনীয়ে কৈ আছে। বন্ধুসকল এইটো সঁচা কথা, কাৰণ এটা সময়ত আছিলে উজনি অসমত মিয়া মুছলমান ভৰি দিওঁতে সাহস কৰা নাছিলে। ভৰি দিলে এই কিছুমান নেতাই পিঠি ফালি দিম, পিঠি বহল কৰি দিম, মিয়াক দৌৰাই দৌৰাই পিটিম, উজনি অসমত মিয়াই আহিব নোৱাৰিব, এইবোৰ মন্তব্য কৰিছিল। সেইবোৰ নেতাই আজি মুছলমানক প্ৰশংসা কৰি আছে যে অধিকাংশ মুছলমান মানুহে যদি বানপীড়িত অঞ্চলত ক্ষতিগ্ৰস্ত হোৱা মানুহৰ কাষত থিয় নিদিলেহেঁতেন তেনেহ'লে বহুতো ভয়ানক বিপদ আহিলেহেঁতেন। এই কথাষাৰ মোৰ মুখৰ কথা নহয়, সিহঁতৰে মুখৰ কথা। বন্ধুসকল এটা কথা মনত ৰাখিব, বিপদৰ সময়ত সকলোৱে হাত আগবঢ়াব লাগে, আৰু এইটো আমাৰ মুছলমানৰ আদৰ্শ আৰু নিয়ম। আমি মানৱ জাতি, মানুহক হেল্প কৰিবই লাগিব আৰু মানুহৰ বিপদত আমি আগবাঢ়ি যাবই। বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু প্ৰত্যেকজন সচেতন মানুহে আপোনাৰ মতামত কি আপোনালোকে মতামতটো জনাব। জয় আই অসম। অধিকাংশ মুছলমানে যদি সহায় নকৰিলেহেঁতেন সঁচা কথা মানুহবোৰ কিন্তু আৰু অধিক বিপদত পৰিলেহেঁতেন। গতিকে আপোনালোকক কব সোধো, মিয়া মুছলিমৰ নিচিনা ভাল অন্তৰৰ মানুহ নাই। আজি মিয়া মুছলিমে যিমান ডনেশ্যন দিছে আমাৰ অসমীয়া মানুহে দিয়া নাই। অসমীয়া মানুহে ইমান ডনেশ্যন দিয়া নাই, শেষ হৈ যাব সেই চিন্তা কৰিছে।